নমস্কাৰ বন্ধুসকল চৌৰাম যাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে এছকে বাবু চৰদীয়া। আজি আমি শ্বুটিঙলৈ গৈ আছোঁ আৰু লগ বন্ধুসকল আহিছে এইফালে এইবোৰ, গতিকে শ্বুটিঙলৈ যাওঁ আৰু আমি মানে কি লাইফত কিবা এটা কৰিব বিচাৰিছোঁ আৰু তাৰমানে আমি সেইকাৰণে সকলোৱে মিলি জুলি এনেকৈ ওলাই আহোঁ শ্বুটিং কৰিবলৈ। আৰু পিছফালে আহিছে আৰু বাকী পিছে তোৰ খবৰ পাতি কেনে সুৰজিত? ভাল না খবৰ? হাই বুলি কৈ দিব আৰু একবাৰ। গতিকে আহক আমি শ্বুটিঙলৈ যাওঁ সকলোৱে মিলি জুলি। আৰু ভিডিঅ'টো যদি যিদিনা আমাৰ ভিডিঅ'টো ৰিলিজ হ'ব সেইদিনা আপোনালোকক মই মোৰ ইউটিউবতে ভিডিঅ'টো শ্বেয়াৰ কৰিম। আপোনালোকে সকলোৱে চাব, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো একেবাৰে নাপাহৰিব। গতিকে আহক আমি শ্বুটিঙলৈ যাওঁ। বৰ্তমান শ্বুটিং মানুহ আহিছে আমাৰ টিভি ৰ'দ দিছে, জাগা চিলেক্ট কৰিছোঁ আমি। আজি ভিডিঅ'টোত মই মেইন গুণ্ডা হ'ম, মেইন গুণ্ডা ডাকু। আজি মাথা মাৰিছোঁ আৰু ডাকুটো মই হ'ম, ৰিয়েল ডাকুটো। আৰু মোৰ পাতটো কেনেকুৱা হয়, মোৰ ৰোলটো ৰোৱাৰ পিছত কেনেকুৱা হয় নাজানো আৰু আপোনালোকে কমেণ্টত জনাই দিব। আৰু মই মেইন গুণ্ডা মোৰ কাৰণে হাঁহিছে সিহঁতে, হাঁহিলেও উপায় নাই, শ্বুটিংটো শ্বুটিঙে আৰু মানে কি আমি নৱ প্ৰজন্মৰ চুলি আমি আগবাঢ়ি যাব লাগে, হয় না গাইজ? আগবাঢ়িব লাগে আমি সকলোৱে। আৰু এইবোৰ ডাকু চাকু ৰিয়েলিটি ডাকু নহয় না, আমি শ্বুটিঙৰে ডাকু হ'ম। এইবিলাক আৰু সেইটো লাভ নাই আৰু এইবোৰ হাঁহি আছে মোক কাৰণে, কিন্তু হাঁহি লাভ নাই না গাইজ? আপোনালোকে অলপ ভাবি চাব কথাটো। নৱ প্ৰজন্মৰ চুলি আমি আগুৱাই আহিব লাগে, ভাবি চাব। গতিকে আমি আহক শ্বুটিঙৰ জাগা চাওঁ, লোকেশ্যন চাওঁ, ক'ত ভাল জাগা পাব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে, তুমি শ্বুটিং কৰা হৈ গ'ল। এইবোৰ অলপ চাইডত বেলেগ লোকেশ্যনত গৈ আছোঁ, এতিয়া লোকেশ্যন হৈ গ'ল। বালি চিলি গ'লে চিলে সোমাই গৈছে, একদম লেতেৰা হৈ গৈছোঁ আৰু ঘৰত যায় আলোচনা চলিছে, আলোচনা নেক্সট পাৰ্ট গৈ থাকোঁ, চাই থাকোঁ। ইমান গৰম, গছৰ তলত বহি আছোঁ এই লগকেইটাৰ লগত। বহি আছোঁ চায়াত এনেকৈ। বহে তই ঐ, হাই 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 হাই। ছোৱালী চাবি নেকি? ছোৱালী ছোৱালী দেখাইছোঁ। আমাৰ হিৰোনী আহি গৈছে, আমাৰ হিৰো লগত আছে। চ' হিৰোইনী আৰু হিৰোক দেখাই দিব পাৰে ন। এইকেইটা এইজন আমাৰ হিৰো আৰু এইকেইটা হ'ল হিৰোইনী। লাগিছে কিন্তু চ' আপোনালোকে এই দুটা দেখা পালে যদি ভাল লাগিছে হিৰোইনীকেইটা লাইক শ্বেয়াৰ মাৰি দিব। এতিয়া আমাৰ শ্বুটিং শেষে হোৱা নাই, 3টা বাজি আজি 4টামান বাজিব পাইছোঁ, মই আগতে জাগাত কাটি পাৰিছে। এই কইনা চলে ভাল পাবলৈ কুক খাইছে সি, আৰু চলে তাক বিচাৰি দেখা পাইছে আৰু এইটো দাদিয়া এতেকে লগাই দিছে আমাক মাৰিবৰ কাৰণে। গুণ্ডা লাষ্টত আৰু ভিডিঅ'টো যদি আমি দিম শীঘ্ৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু শেষলৈ মই কৈছোঁ, মোৰ
যদি কোনোবা নতুনকৈ আহিছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ৰাখিছোঁ, বাই বাই, টাটা।